মৰিগাঁও জিলা মৈৰাবাৰী সৰুচলা এগৰাকী উদ্যমী যুৱক হবিবুৰ ৰহমানে প্ৰথমবাৰৰ বাবে বাঁহ আৰু তক্তা অবিহনে ষ্টিলৰ চাটাৰিঙৰ দ্বাৰা বিল্ডিং নিৰ্মাণৰ কামত সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। আধুনিক প্ৰযুক্তিৰ সহায়েৰে এই গৃহ নিৰ্মাণত প্ৰি ফেব্ৰিকেটেড ষ্টিল ফ্ৰেম, বোল্ডিং ছিষ্টেম আৰু ৰিভেটিং প্ৰণালী ব্যৱহাৰ কৰা হৈছে। ফলস্বৰূপে বাঁহ আৰু কাঠৰ পৰম্পৰাগত ব্যৱহাৰৰ প্ৰয়োজন সমূলি নোহোৱা হৈছে। যুৱ মিস্ত্ৰীগৰাকীৰ মতে এই প্ৰকল্পত স্থানত উপাদান জোৰণি দিয়াৰ কামটো দ্ৰুতগতিত সম্পন্ন হয়, যাৰ ফলত সময়, খৰচ আৰু পৰিশ্ৰম যথেষ্ট কম হয়। এই পদ্ধতিত স্কাফল্ডিঙৰ পৰিৱৰ্তে ষ্টিলৰ মাচা ব্যৱহাৰ কৰা হয়, যি অধিক সুৰক্ষিত আৰু পৰিৱেশ বান্ধৱ। উল্লেখযোগ্যভাৱে এই নতুন ধৰণৰ কামত পৰিৱেশ সুৰক্ষা দিশতো গুৰুত্ব প্ৰদান কৰিছে যুৱকগৰাকীয়ে। এই সফল প্ৰয়াসে ৰাজ্যখনত স্থায়ী, দ্ৰুত আৰু পৰিৱেশ মিত্ৰ গৃহ নিৰ্মাণৰ এক নতুন দিশ খুলিবলৈ সক্ষম হৈছে বুলি যুৱকগৰাকীয়ে আশা ব্যক্ত কৰিছে। কিনিব বিচাৰে তেতিয়াহ'লে আমাৰ দোকানো আছে, আমি মালো ছাপ্লাই কৰোঁ, অল অভাৰ অসমত ছাপ্লাই দিওঁ আমি। কোনোবাই যদি কিনিব বিচাৰে কোনো ঠিকাদাৰে যে তক্তাতকৈ এইটো বহুত ভাল, কামটো বহুত ফিনিচিং হয়। মই সাপকাটিত যিটো ডাঙৰ মছজিদ 10,000 স্কোৱাৰ ফিট সেইটো কাম মই কৰিছোঁ। কাম ধুনীয়া হ'ব, কাম ফিনিচিঙো আহিব আৰু কাম সময় বহুত কম লাগে। যেনেকৈ 10,000 স্কোৱাৰ ফুট এটা তক্তা দি কাম কৰিব হ'লে প্ৰায় 2-2.5 মাহ 3 মাহ লাগি যায়, কিন্তু আমাৰ 1 মাহত টোটেল কাম হৈ গৈছে। আৰু ফিটিং কৰোঁতে বহুত ইজি হয় আৰু কামটো বহুত ফাষ্ট হয়। কোনোবাই যদি চাটাৰিংটো কিনিব বিচাৰে তেতিয়াহ'লে স্ক্ৰীনত দিয়া নাম্বাৰত যোগাযোগ কৰিলে হ'ল। আপুনি যদি মধ্য অসমৰ নগাঁও, মৰিগাঁও জিলাৰ যিকোনো ঠাইত এই আধুনিক প্ৰযুক্তিৰ বিল্ডিং আৰু অট্টালিকা নিৰ্মাণ কৰিব বিচাৰে তেন্তে যোগাযোগ কৰক। যোগাযোগৰ নম্বৰ 7012728069 অথবা 9101704900। কামৰ ৰেটটো আপোনাৰ অলপ বেছি থাকে কাৰণ কামটো ধুনীয়া হয়, তক্তাতকৈ কামটো আপোনাৰ ফিনিচিং হয়। আৰু এইটো হ'ল আপোনাৰ ষ্টিল চাটাৰিংটো কোনোবাই যদি লওঁতে অলপ পইচাটো বেছি লাগে যিহেতু, কিন্তু এইটো ৰিচেল ভেলু আছে। আজিতকৈ 15-20 বছৰ পিছত যদি কোনোবাই বেছি দিব বিচাৰে তেতিয়াহ'লে আপুনি আকৌ সেই ভেলুটো পাই যাব। এইটো ৰিচেল ভেলু আছে। কিন্তু আপুনি তক্তা চক্তা ল'লে 1-2 লাখ টকাৰ কিনিলে 3-4 মাহৰ ভিতৰত বেয়া হৈ যায়। এইটোতো বেয়া হোৱাৰ কোনো কথা নাই। আপুনি ভালকৈ যত্নকৈ ৰাখিলে আপোনাৰ 30-40 বছৰ কাম কৰাৰ পিছতো আপুনি ৰিচেল ভেলু আছে, আকৌ আপুনি বিক্ৰী কৰি দিব পাৰিব, সেই পইচাটো আপুনি ওলাই যাব। কিন্তু তক্তাতটো ৰিচেল ভেলু নাই, এইটো টোটেলি ৰিচেল ভেলু আছে। আৰু আপোনাৰ এতিয়া আপোনালোকে এইটো কাম চাব পাৰে, আমি ফিনিচিং কিমান দিছোঁ।